কংক্ৰিট এচি ব্লক নতুন প্ৰযুক্তি বহুত শক্তিশালী সামগ্ৰী। কংক্ৰিট ৰঙা ইটাতকৈ কংক্ৰিট এচি ব্লক কামৰ বাবে বহুত সহজ। কংক্ৰিট এচি ব্লক সাইজ দীঘল 600 mm, ওখ 200 পৰা 250 mm, পথালি 100 পৰা 300 mm হয়। এচি ব্লক তুলনাত ৰঙা কংক্ৰিট ইটাৰ 8টাৰ সমান। এচটাৰ এচি ব্লক ওজন 14 kg আৰু 8টাৰ ৰঙা ইটাৰ ওজন 35 kg লৈ হয়। ঢালাই ইটা 10টাৰ ওজন 41 kg লৈ হয়। এচি ব্লক ওজনত কম হোৱাৰ কাৰণে পানীত উপঙি থাকে। ইয়াক ডুবাই ৰাখিবলৈ ওপৰত ওজন কিবা দিব লগা হয়। 6 ঘণ্টাৰ পাছত যদি ঢালাই ইটাৰ আৰু ৰঙা ইটাৰ সম্পূৰ্ণ ভিজি যায়, এচি ব্লক যদি 6 ঘণ্টাৰ পাছত কটা যায়, তেতিয়া এচি ব্লকৰ ভিতৰৰ অংশটো শুকান দেখিবলৈ পোৱা যায়। আহক ৰঙা ইটাৰ তুলনাত এচি ব্লক ৱাল গাঁথনি প্ৰফিটৰ তুলনা। গাঁথনি কৰিবলৈ পিলাৰ আৰু পোষ্ট দুয়োটাই একেই। এচি ব্লক গঠাৰ কাৰণে দুয়োটা ইটাৰ গেপৰ মাজত জইণ্ট চিমেণ্ট লগাব লাগে। এচি ব্লক ইটাটো বহুত কোমল, ইয়াৰ কাৰণে কৰ্ঠে কাটিবলৈ পাৰি। ৱালৰ চাইজৰ অনুপাতত ইয়াক কাটি ল'ব পাৰি। ইয়াৰ চাইজ ডাঙৰ হোৱাৰ কাৰণে ইয়াক যিকোনো চিমেণ্টে বালি মিক্স কৰি গাঁঠিব নোৱাৰি। ইয়াৰ কাৰণে এটা জইণ্ট চিমেণ্ট কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে। ইয়াক বহুত সহজে টিং এটাত পানী লৈ চিমেণ্ট মিক্স কৰিব পাৰি। ৰঙা ইটাৰ তুলনাত পানী যিমান অলপ গাঁঠি যাওঁতে পানী ছটিয়াই ল'লেই হ'ল। ৰঙা ইটাৰ 585টা ইটা গাঁঠিবলৈ 2 বেগ চিমেণ্ট আৰু বালি দৰকাৰ। একেই সমান ৱাল এচি ব্লকে যদি গাঁঠে 1 বেগ জইণ্ট চিমেণ্ট দৰকাৰ হয়। ৰঙা ইটাৰ ৱালখন হ'বলৈ 1200 টকা খৰচ হ'ব আৰু এচি ব্লক ৱালখন হ'বলৈ 650 টকা লাগে। এচি ব্লকৰ প্ৰতিটোৰ চাইজ একে সমান হয় আৰু ৰঙা ইটাৰ একে সমান কেতিয়াও নহয়। ৰঙা ইটাৰ প্লাষ্টাৰ কৰোঁতে বহুত ডাঠকৈ লাগে, মছলা বহুত বেছিকৈ দৰকাৰ হয়। এচি ব্লক ইটাৰ প্লাষ্টাৰ কৰিবলৈ হ'লে বহুত কম মছলাতে ইয়াক প্লাষ্টাৰ কৰিবলৈ পাৰি। বহুত সমান হোৱাৰ কাৰণে কোনো খোচাপো নাথাকে ইয়াত। এচি ব্লক ৱাল বহুত সহজতে কাটিব পাৰি। যিকোনো ড্ৰিল মেচিনে ড্ৰিল কৰিব পাৰিব। এচি ব্লক ৱালত সহজতে মাৰ্বল বা টাইলছ লগাবলৈ পাৰি। এচি ব্লক ইটাৰ ৱেট কম আৰু কামৰ বাবে বহুত সহজ কাৰণে বহুত ডাঙৰ ডাঙৰ চহৰত অধিক ব্যৱহাৰ কৰা দেখা যায়। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।